নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ। আজি ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰথম অসমীয়া ব্যক্তি দুগৰাকীমানৰ লগত জড়িত থকা কেইটামান প্ৰশ্ন উত্তৰ, আৰু সেই প্ৰশ্নসমূহৰ ভিতৰত আপুনি কিমানটা জ্ঞাত হয় নিশ্চয় অৱশেষত কমেণ্ট কৰি জনাব। এই ধৰণৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰি লওক। আজি আপোনালোকৰ বাবে লৈ অহা প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ প্ৰথমজন স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা। এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বিষ্ণুৰাম মেধি। ইয়াৰ কাৰ্যকাল আছিল 1950ৰ পৰা 1957লৈকে। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1935 চনত। আৰু প্ৰথমখন চলচ্চিত্ৰৰ নাম আছিল জয়মতী। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব ফখৰুদ্দিন আলী আহমেদ। ইয়াৰ কাৰ্যকাল আছিল 1974ৰ পৰা 1977লৈকে। এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। প্ৰথম মহিলা স্নাতক দুগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কুশলতা দুৱৰা আৰু উদ্ধলতা দুৱৰা। দুয়োগৰাকীয়ে 1918 চনত উত্তীৰ্ণ হৈছিল। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব নলিনীবালা দেৱী। এই সন্মান লাভ কৰিছিল 1957 চনত। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। অসমৰ প্ৰথম কোনগৰাকী উচ্চ ন্যায়ালয়ৰ মহিলাৰ বিচাৰপতি আছিল? ইয়াৰ উত্তৰ হ'ব মীৰা শৰ্মা। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। প্ৰথম অসমীয়া মহিলা ACS গৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব সুচিব্ৰতা ৰায়চৌধুৰী। ACSৰ ফুল ফৰ্ম হৈছে আছাম চিভিল ছাৰ্ভিচ। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। প্ৰথম মহিলা IAS গৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পাৰুল দাস। IASৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। এইবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনগৰাকী মহিলা প্ৰথম মুখ্যমন্ত্ৰী হৈছিল? ইয়াৰ উত্তৰ হ'ব ছৈয়দ আনোৱাৰ তাইমুৰ। ইয়াৰ কাৰ্যকাল আছিল 1980ৰ পৰা 1981লৈকে। এইবাৰ আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। প্ৰথম মহাবিদ্যালয়ৰ অসমীয়া মহিলা অধ্যক্ষগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰাজৱালা দাস। এইবাৰ আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। অসম ৰত্ন লাভ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। 2011 চনত অসম ৰত্ন লাভ কৰিছিল। প্ৰথমগৰাকী অসম ৰত্ন লাভ কৰা ব্যক্তিৰ নাম হৈছে ডক্টৰ ভূপেন হাজৰিকা। এইবাৰ আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ। ডাক টিকটত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ লাভ কৰিছিল 1968 চনত। এইবাৰ আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। অসমৰ প্ৰথম মহিলা চিকিৎসক কোন? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰপ্ৰভা শইকীয়া। এইবাৰ আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ। প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী। এইবাৰ আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব অভিজিত ভট্টাচাৰ্য। তেওঁ ভলীবল দলত যোগদান দিছিল 1996 চনত। এইবাৰ আহিছোঁ শেষৰটো প্ৰশ্নলৈ। অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালকজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহানন্দ দাস।